सबफाले मुठी আছে रे वेलकम टू माय यूट्यूब चैनल तो पद्म ब्लॉग्स तो आज এটা নতুন ভিডিও লৈ আকৌ আহিছো আপোনালোকৰ মাজলৈ তো মানে আজি যেহেতু কাতি বিহু তো কাতি বিহুৰ কাৰণে তো এয়া পথাৰ মাজত আহি আছো আমি মাজে মাজে চাকি জ্বলাবলৈ বুলি তো সন্ধিয়া সময়ত তো এয়া আপোনাৰ জাতি আৰু ইয়াতে সব সোমাই আছে আৰু লাখত দিয়াৰ লগতে আপোনাৰ চাকি গছ ধূপ ধূনা এইবিলাক টোপোলা সব সোমাই আছে তো এইডোখৰতে দিম বুলি ভাবিলোঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইছ এতিয়া চাকি তাকি জ্বলাই হৈ গ'ল তো এতিয়া আমি ভণ্টিৰ লগত ঘৰ গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো এনেকৈ মানে কি হ'ল পথাৰত যিবিলাক কীট পতংগ আছে তো আপোনাৰ পোক পৰুৱাবিলাক আহি যাতে সেই জোনাক দেখি তাত পৰি পোক পৰুৱাবিলাক মৰি যায় আৰু মৰি পেলাই যাতে ধানডৰা ভাল হয় ধানবিলাক গুটি হয় সেইকাৰণে মানে বস্তুটো কি হয় আপোনাৰ চাকি গছ জ্বলোৱা হয় সন্ধিয়া টাইমত নহ'লেতো আপোনাৰ দিনতো জ্বলাব পাৰে ৰাতিপুৱা জ্বলাব পাৰে নহয় জানো কিন্তু সেই তেতিয়া নজ্বলাই পেলাই আপোনাক সন্ধিয়া জ্বলাই এইটো কাৰণে জ্বলায় যে পোক পৰুৱাবিলাক মানে তাত আহি পিনে মৰেহি বা ধানডৰা ভাল হ'ব ধানটো গুটি হ'ব এই বুলি জ্বলোৱা হয় তো বাকী বৰ বিশেষকৈ মই জানো বুলি নকওঁ কাৰণ কেলৈ কিছুমান বিষয় জানো কিছুমান বিষয় নাজানো তো আজি আপোনালোকক দেখাম অলপ দেৰিকৈ মানে আপোনাৰ এতিয়া ঘৰ গৈ আপোনাৰ ভয় আছে এতিয়া আপোনালোকক দেখাম মানে ক'ম যে আপোনালোকৰ মানে কাতি বিহুটো কি কাৰণে পালন কৰা হয় কাতি বিহু কেনেকৈ প্ৰকৃতিৰ লগত জড়িত আছে বা আপোনাৰ কৃষকৰ লগত খেতিৰ লগত কেনেকৈ জড়িত আছে সেই বিষয়ে আপোনালোকক ক'ম আপোনালোকে চাব ভিডিঅ'টো তো আহি মেলি এতিয়া পথাৰৰ পৰা আহি মেলি মই মানে মুখ হাত ধুই মেলি এতিয়া সেই বহিছোঁ জাষ্ট আপোনালোকক কথাখিনি ক'বলৈ মানে কাতি বিহু হৈছে আপোনাৰ কাতি মানে কঙালী আৰু বিহুটো তিনিটা আছে আপোনালোকে জানেই কাতি মানে বহাগৰ পিছত কাতি বিহু আহে কাতি মানে কঙালী এইটো কাৰণে কোৱা হয় সেই সময়ত প্ৰত্যেক মানুহে নহ'লেও মানে সৰহভাগ মানুহৰে লাহে লাহে ভঁৰালবিলাক খালী হ'বলৈ ধৰে মানে কি হ'ল মানে ধান খেতিটো বৰ্তমান এতিয়া আকৌ ধানবিলাক ওলাইছে কাটিবলৈ হ'ব এতিয়া আঘোণ মাহটো কাটি লাষ্টতে কিছুমান আজিকালিতো আগতীয়া ধান হৈ গ'ল তো মানে যিহেতুৱে কৈছে লাহে লাহে মানে ভঁৰাল খালী হ'ব ধৰে বাগানৰ পাতবিলাক নাইকিয়া হ'ব ধৰে মানুহৰ টকা পইচা নাইকিয়া হয় সেইটো কাৰণে কঙাল বুলি কোৱা হয় আৰু সেইকাৰণে কঙালী বিহু বুলি কোৱা হয় এই কাতি বিহুটো আৰু কাতি বিহুটোৰ মানে প্ৰকৃতিৰ লগত খুব জড়িত আছে কাতি বিহুটো বুলি নহয় আচলতে বহাগ বিহু কাতি বিহু আৰু মাঘৰ বিহু গোটেই তিনিওটাই আমাৰ প্ৰকৃতিৰ লগত জড়িত আছে কিন্তু কাতি বিহু তেনেকৈ জড়িত হৈ আছে কাতি বিহু কেনেকৈ জড়িত আছে মই ক'বলৈ আপোনালোকক চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো আপোনালোকে শুনিব যে কাতি বিহুটো কৈছে লাহে লাহে এতিয়া আপোনাৰ দেখিব এতিয়া শৰৎকাল শেষ আপোনাৰ এতিয়া হেমন্তকাল এতিয়া আৰম্ভ হৈছে তো লাহে লাহে ঠাণ্ডা নামিছে তো গছৰ পানীটো অলপ কম পায় পানীটো কম পোৱাৰ কাৰণে আপোনাৰ কি হয় যে লাহে লাহে পানীটো কম পোৱাৰ কাৰণে গছৰ পাতবোৰ সৰিবলৈ লাহেকৈ সৰিবলৈ গোটেই গছজোপা মানে লঠঙা হৈ যায় তেনেকৈ পিছত হ'বগৈ তো বৰ্তমান এইটো অৱস্থা হৈছে যে লাহে লাহে পানীটো কম হোৱাৰ কাৰণে গছৰ পাতবিলাক কম দিবলৈ ধৰিছে প্ৰডাকশ্যন কম দিবলৈ ধৰিছে সেইটো কাৰণে মানুহৰ হাতত লাহে লাহে টকাবিলাক কম হ'ব ধৰিছে তো তেনেকৈয়ে বাকী আৰু আছে তো তাৰপিছত ধান খেতিৰ লগত আপোনাক কৈছোঁ লাহেকৈ ধান খেতিটো
আপোনাৰ ধানবিলাক ওলাইছে, লাহেকৈ ধানবিলাক ওলাইছে, লাহে লাহে ধান কৈছোঁ যে ভালৰ ধানবিলাক এটা হৈছে। ধানবিলাক এটা হোৱাৰ কাৰণে লাহে লাহে এতিয়া ওলাব ধৰিছে আৰু লগতে 3 দিনৰ পিছত ধান কাটিব, ধান ভঁৰালত ভৰাব আৰু ভঁৰালবিলাক খালী হ'ব ধৰিছে। ক'বলৈ গ'লে অকল ধান খেতি নহয়, প্ৰত্যেক খেতিয়ে এই সময়ত লাহেকৈ সামৰিবলৈ হয়, সামৰি আকৌ নতুন খেতি কৰিবলৈ হয়। মানে কিছুমান নতুনকৈ কৰিবলগীয়া হয় আৰু কিছুমান আপোনাৰ সামৰিবলগীয়া হয়। যেনে এতিয়া উদাহৰণস্বৰূপে ক'বলৈ গ'লে আপোনাৰ এতিয়া আপুনি কৰিবলগীয়া হৈছে, আপোনাৰ লাহেকৈ কৰিছে লাই, মূলা, আপোনাৰ এনেকৈ বন্ধাকবি, ফুলকবি এইবিলাক কৰিব ধৰিছে খেতিৰ ভিতৰত। আৰু যিবিলাক আপোনাৰ সামৰিবলৈ হৈছে কৈছোঁ, সেইবিলাক হৈছে আপোনাৰ কি যে এতিয়া ধান খেতিটো লাহেকৈ ধানবিলাক ওলাইছে, ধানটো সামৰিব হ'ল আৰু 2 দিনৰ পিছত তেনেকৈ মানে এটা জড়িত হৈ আছে প্ৰকৃতিৰ লগত আৰু আপোনাৰ খেতিৰ লগত বেছি জড়িত হৈ আছে। সেইকাৰণে আমাৰ এই উৎসৱটো অসমীয়া সমাজে বেছিকৈ পাতে মানে তো গধূলি হোৱাৰ লগে লগে এই বিহুটোত মানে গধূলি হোৱাৰ লগে লগে কি কৰে, প্ৰত্যেকে পদূলি মুখত চাকি গছ দি আকৌ পথাৰত চাকি গছ দিব, বাৰীত দিব, আপোনাৰ যদি ভঁৰাল আছে ভঁৰালত দিব, গঁৰাল থাকিলে গঁৰালত দিব, প্ৰত্যেকতে এগছি চাকি দিয়ে। আৰু প্ৰত্যেক গছি চাকিতে এটা মানে বিৱৰণ আছে, গতিকে বিৱৰণটো মোক ক'বলৈ অলপ দীঘলীয়া প্ৰচেছ হ'ব। তো সেইটো কথা আপোনালোকক পিছৰ পৰ্যায়ত মই যদি ক'ব লগা হয় বিহু আলোচনাৰ বিষয়ে যদি ক'ব লগা হয় নিশ্চয় আপোনালোকৰ আগত ক'ম। তো বাকী ইমানখিনি কৈছোঁ। বাকী আজি এতিয়া তুলসী তলতেতো এতিয়া আপোনাৰ সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, সকামটো কৰিব। তো এই সকামটো কৰিব যে সেই সিহঁতৰ লগত অলপ ঘূৰি দিওঁ, সৰু ল'ৰা ছোৱালীটো ঘূৰাৰ মজাটো অলপ বেলেগ। তো চাই থাকক, অলপ জমনি হ'ব। কিন্তু ফটকা ফুটোৱা নাই পিছে, তো এনেকৈ জমনি কৰিম। সৰু ল'ৰা ছোৱালীৰ লগত জমনি কৰাটোতো অলপ বেলেগ এটা মজা নহয় জানো। তো চাই থাকক, বিশেষকৈ আমিও সৰুতে এনেকৈ ঘূৰি ফুৰিছিলোঁ ন, তো তোমালোকে ঘূৰিলে অলপ ভালো পাব। এটা সাহস, এটা সাধনা, এটা প্ৰেৰণা, আৰু অসমীয়া সমাজখন এনেকৈ জীয়াই ৰাখিব লাগিব। বিহুৰ বিষয়ে ক'বলৈ গ'লেতো ভাষা নাই বুলি ক'লে, সেইকাৰণে ভাষা বিচাৰি পোৱা নাই, কি ক'ম কি নক'ম লাগিছে। মানে কি হ'ল, আগতে কেমেৰা আগত তেনেকৈ মই কথা কৈও পোৱা নাই, তো ফাৰ্ষ্ট টাইম এইটো কৰি পাইছোঁ এনেকৈ। আৰু যদি আপুনি ব্লগবিলাক চাইছে তো বেছিকৈ দেখিছে, আপুনি বেকগ্ৰাউণ্ডবিলাকে দেখিছে, ৰাস্তাবিলাক দেখিছে, নহ'লে বা আপোনাৰ বাইকখন দেখিছে, তেনেকৈ দেখিছে। ৰিলবিলাক বনাওঁ সৰু এনেই কেতিয়াবা টাইম পাছ কৰিবলৈ। তো তেনেকুৱা অভ্যাস নাই কাৰণে মই ক'ব পৰা নাই আপোনাৰ লগত কথাবিলাক চব। মানে মনত আহিছে, কিন্তু ক'বলৈ কওঁতে অলপ উল্টা হৈ গৈছে মানে। তো আপোনালোকে যদি ছাপোৰ্ট কৰে নিশ্চয়, তেতিয়া মোৰ অলপ সাহস পাই মানে ক'বলৈ অলপ মানে ভাল লাগিব মানে কি, মানে ক'বলৈ এতিয়া সাহস এটা পাম, মুখত পটকৈ কথাবিলাক ওলাব। তো আপোনালোকে সাহস দিলে মই বেছি ভাল লাগিব আৰু। তো আগন্তুক আহিছে, পূজা আহি আছে, আপোনাৰ বহুত আহি আছে। আপোনাৰ কিছুমান কথা জানিবৰ বাবে মোক আপুনি ছাবস্ক্ৰাইব কৰি দিব, নিশ্চয় নটিফিকেশ্যন যাব, আপোনালোকে পাই যাব। প্ৰত্যেকটো ভিডিঅ'তে নতুন কথা ক'বলৈ মই চেষ্টা কৰিম যিমানটো পাৰোঁ মানে। তো আজিলৈ মই আজিৰ কথাখিনি ইমানতে কৈ সামৰিলোঁ। বাকী আপোনাৰ যিখিনি ফূৰ্তি কৰিম সৰু ল'ৰা ছোৱালী সেইখিনিকে আপোনালোকক দেখাম। আজি ক'ৰবাত যদি ভুল হৈছে, কোৱা ভুল হৈছে, আপোনালোকে জনাব যে এইটো ভুল হৈছে। তেতিয়া মই আপোনালোকক নিশ্চয় সুধিব পাৰিম যে এইটো কি কাৰণে ভুল হৈছে। তেতিয়া আপুনি নিশ্চয় মোক ক'ব যে এইটো আমুক কিবা এটা জানিব পাৰিম। আচলতে ভুল হোৱাটো মানুহৰ স্বাভাৱিক, প্ৰত্যেকৰে ভুল হয়। এই ভুলটো শুধৰাই লোৱাতহে মানুহৰ ক'বলৈ গ'লে এটা ভাল পথ। ভাল পথ বাছি ল'বলৈ হ'লে আমি সদায় ভুলটো শুধৰাই দিয়াটোৱে মেইন। আপুনি ভুলটোক আকৌ ভুল বুলি ভাবি পেলাই আপুনি যদি তাক ট্ৰল কৰি থাকে তো ভাল নহয়। গতিকে আপুনি যদি ভুল দেখে ভুলটো কৰি দিব, ভাল লাগিব মনটো নিশ্চয়। আপোনাৰ ছাপোৰ্ট পাই যেন মই আৰু আগবাঢ়িব পাৰোঁ, তাৰে কামনা কৰিলোঁ। নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কি চিত
একেতে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মূৰ গতি সাধিবে উচিত মূৰ গতি সাধিবে উচিত কৈ দে ক বলি বগাই কৈ দে কৈ দে গৈছে গৈছে প্ৰায় এতিয়া সকলোবিলাক কৰি এদাই হ'ল চ' ইমানটা সময়ত মই ঘৰত আহিলোঁ চ' আৰু বাকী একো নাই তো যিমানখিনি পাৰোঁ সিমানখিনি খাবলৈ চেষ্টা কৰিলোঁ তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।